নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল আমাৰ এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যাৰ ওপৰত আলোচনা কৰিম পৰিমেয় সংখ্যাৰ বিষয়ে মই ডিটেইলছৰ আগতে 4টা ভিডিঅ' বনাই থৈ দিছো যদি কোনোবাই চোৱা নাই তেন্তে ভিডিঅ' 4টা চাব মই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দি দিম গতিকে পৰিমেয় সংখ্যাৰ বিষয়ে আজি আমি বহুত বেছি কথা নাপাতো পৰিমেয় সংখ্যা ৰেখাত কেনেদৰে আমি উলিয়াব পাৰো তাৰ পিছত অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই যাতে তাৰ বাবে মই প্ৰথমে এডাল সংখ্যা ৰেখা আঁকি লৈছো ইয়াত মই 1 সেন্টিমিটাৰৰ মূৰে মূৰে এটা এটা দাগ দি দিছো মাজৰ এটা পইণ্ট মই ইয়াত 0 বুলি ধৰিছো আৰু 0ৰ যিখিনি দাগ ৰাইট সাইডে আছে সেইখিনি আমাৰ ধনাত্মক অখণ্ড সংখ্যাখিনি হ'ব এনেকৈ অখিমলৈ যাব আৰু 0ৰ যিখিনি লেফট সাইডত আছে সেইখিনি আমাৰ ঋণাত্মক অখণ্ড সংখ্যাখিনি হ'ব ইফালে অখিমলৈ এনেকৈ যাব সংখ্যা ৰেখাটা আমি আগতেও পঢ়িছিলো যে দুটা সংখ্যাৰ মাজত বা দুটা স্বাভাৱিক সংখ্যা বা দুটা অখণ্ড সংখ্যাৰ মাজত বা দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায় যদি আমি 1 আৰু 2ৰ মাজত এতিয়া আমি পৰিমেয় সংখ্যা উলিয়াব লাগে তেতিয়া আমি কেনেকৈ উলিয়াম আমি উলিয়াব লাগে 1 আৰু 2ৰ মাজত এইখিনি আমি অকমান দীঘল কৰি লম সংখ্যা ৰেখাডাল আমি মোবাইলত যেনেকৈ জুম কৰি চাও ঠিক তেনেদৰে জুম কৰি চোৱাৰ দৰে ভাবিলে হ'ল এইটো হৈছে আমাৰ 2 নম্বৰৰ দাগটো মানে ইয়াত আমি 2 লিখিব লাগিব 2টো আমি আনিছো ইয়াত তো ইয়াৰ ভিতৰত আমি কি কৰিম 10টা দাগ দিম এইটো হ'ব আমাৰ 1 নম্বৰৰ দাগটো এইটো 1টো আৰু এইটো হ'ব আমাৰ 2 এতিয়া 1 আৰু 2ৰ মাজত থকা পৰিমেয় সংখ্যা কেইটা কি হ'ব 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 1.9 আৰু 2 ঠিক তেনেদৰে যদি আমি এতিয়া উলিয়াব লাগে 1.5 আৰু 1.6ৰ মাজত আমাৰ পৰিমেয় সংখ্যাবোৰ আমি উলিয়াব লাগে এইটো 1.5 আৰু এইটো আমাৰ 1.6 এইটো আমাৰ 1.6ৰ দাগ তাৰে ভিতৰত আমি কি কৰিম 9টা দাগ দি লম 4 5 6 7 8 9 আৰু এইটো হ'ব আমাৰ 1.5ৰ দাগ 1.5 আৰু এইটো হৈছে আমাৰ 1.6 এতিয়া কি হ'ব মাজৰ কেইটা 1.51 1.52 1.53 1.54 1.55 1.56 1.57 1.58 1.59 1.60 বা 0টো আমাৰ যেহেতু পইণ্টৰ সো সাইডে থকা অৰ্থাৎ যদি পাছত একো বেলেগ সংখ্যা নাথাকে তেতিয়া 0ৰ কাম নাই কাৰণ আমি পাছত 0টো নিদিও আৰু 1.6 তো এনেকৈ আমি সংখ্যা ৰেখাত দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা উলিয়াব পাৰো এইখিনি হৈছে আমাৰ পৰিমেয় সংখ্যাৰ ওপৰত এতিয়া আমি আগতে সূত্ৰটো পাইছো পৰিমেয় সংখ্যাবোৰ হ'ব লাগিলে আমি কি কৰিব লাগিছিল আমাৰ পৰিমেয় সংখ্যাবোৰ এনেকুৱা সংখ্যা হ'ব লাগিব যি সংখ্যাবোৰ p/q আকৃতিত আমি প্ৰকাশ কৰিব পাৰো য'ত p আৰু q দুয়োটা আমাৰ কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু q is not equal 0 মানে q শূন্য হ'ব নোৱাৰে p আৰু q আমি p/q আকাৰত প্ৰকাশ কৰিব লাগিব p আৰু q দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু q টো আমাৰ 0 হ'ব নোৱাৰে যেনে আমি 1.5 আমি ইয়াত লিখিছো তো 1.5 টো যদি আমি এতিয়া পৰিমেয় সংখ্যাৰ ৰূপত লিখিব লাগে আমি কি কৰিম 15/10 হ'ব এইটো p/q আকৃতিত প্ৰকাশ কৰিছো দুয়োটা অখণ্ড সংখ্যা আৰু q is not equal to 0 যদি অকল 1 আমাৰ থাকে তেতিয়া আমাৰ কি লিখিব পাৰো আমি 1/1 হিচাপত লিখিব পাৰো মানে p/q আকৃতিত আমি লিখিব পাৰো এতিয়া আমাৰ জীৱৰ সংখ্যা এনেকুৱাও কিছুমান সংখ্যা থাকিব যিবোৰ
সংখ্যা p by q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি বা তাত কি নহয় q is not equal to 0 নহয় তো তেনে সংখ্যাবোৰক অপৰিমেয় সংখ্যা বুলি কোৱা হয় তেনেকুৱা সংখ্যাক আমি কি কম অপৰিমেয় সংখ্যা যেনে আমি 1.5 পাইছিলো এটা পৰিমেয় সংখ্যা কিন্তু কেতিয়াবা আমি এনেকুৱা সংখ্যা পাওঁ 1.567892345 এনেকুৱা সংখ্যাবোৰ আমাৰ যাই থাকে তো মানে ইয়াত এটা নিৰ্দিষ্ট শেষ বিন্দু নাই তো তেনেকুৱা সংখ্যাবোৰ আমাৰ কি হৈ যায় অপৰিমেয় সংখ্যা হৈ যায় এতিয়া আমি বৰ্গ আৰু বৰ্গমূল উলিয়াটো পাইছিলো যে √4 ইয়াৰ বৰ্গমূল কি আছিল +2 আৰু -2 দুটা আছিল কিন্তু যেতিয়া আমি বৰ্গমূল চিন্তা কৰো আমি বিশেষকৈ +2 ধৰো দুয়োটাই হয় কিন্তু আমি +2 ইয়াত ধৰো তো √4 ইয়া বা √9 এনেকুৱা সংখ্যাবোৰৰ আমি কি পাৰো বৰ্গমূল উলিয়াব পাৰো কিন্তু আৰু এনেকুৱা সংখ্যা আছে যেনে √2 √3 √5 √6 এইবোৰৰ বৰ্গমূলবোৰ আমাৰ এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা বা নিৰ্দিষ্ট অখণ্ড সংখ্যা এটা নহয় ইয়াৰ যেতিয়া আমি বৰ্গমূল উলিয়াই চাম তেতিয়া আমি ইয়াক পাম যে দশমিকৰ পাছত এনেকৈ তাৰ বৰ্গমূলটো গতি কৰি থাকে তো তেনেকুৱা সংখ্যাবোৰক আমি কি পালো অপৰিমেয় সংখ্যা হিচাপে পাম গতিকে √2 √3 √5 √6 বা আমি এটা সংখ্যা আৰু জানো পাই এইবোৰ হৈছে অপৰিমেয় সংখ্যা এইবোৰ সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ কিন্তু এই যিপাত আমি সংখ্যা ৰেখা আঁকিছো সংখ্যা ৰেখাত আমি প্ৰথমে কি কৰিছিলো অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত উলিয়াইছিলো তাৰ পিছত আমি পৰিমেয় সংখ্যাবোৰ যিবোৰ সংখ্যা অখণ্ড সংখ্যা নহয় কিন্তু পৰিমেয় সংখ্যাবোৰ আমি কি কৰিছো আমি সংখ্যা ৰেখাত স্থাপন কৰিছো মনত ৰাখিবা এই যিবোৰ আমি অপৰিমেয় সংখ্যা পাইছো এইবোৰো আমি সংখ্যা ৰেখাত স্থাপন কৰিব পাৰো সংখ্যা ৰেখা এডাল আমাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ লগ হৈ গঠিত হয় যেতিয়া পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ থোপটোক একেলগে কোৱা হয় বাস্তৱ সংখ্যা বুলি সেইকাৰণে সংখ্যা ৰেখা এডালক আমি বাস্তৱ সংখ্যা ৰেখা বুলি কওঁ কাৰণ সংখ্যা ৰেখা এডাল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই গোটেইখিনি লগ হৈ গঠিত হয় সেইকাৰণে সংখ্যা ৰেখাডালক কোৱা হয় বাস্তৱ সংখ্যা ৰেখা এতিয়া আমি শিকিম যে অপৰিমেয় সংখ্যা এটা সংখ্যা ৰেখাত কেনেদৰে উপস্থাপন কৰিব পাৰি ধৰি ললো √2 ইয়াক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে তো তাৰ বাবে মই এডাল সংখ্যা ৰেখা আঁকি লম ইয়াতে মই 1 সেন্টিমিটাৰৰ মূৰে মূৰে দাগকেইটা দি লৈছো এইডাল এডাল মই সংখ্যা ৰেখা আঁকি লৈছো সংখ্যা ৰেখাডালত 1 পৰা 1 সেন্টিমিটাৰ দূৰত্বত এটা দাগ দিম আৰু এইটা লগ লগাই দিম আৰু এতিয়া 0 পৰা ইয়াত এইটো লগ লগাই দিবা এই যে দাগটো মই ধৰি ললো O বুলি এইটো A আৰু এইটো B 0 পৰা এইখিনি আমি কি পালো 1 সেন্টিমিটাৰ আৰু এই A টোৰ পৰা B অৰ্থাৎ OA আমি পালো 1 সেন্টিমিটাৰ আৰু AB আমি কি পাইছো 1 সেন্টিমিটাৰ গতিকে এতিয়া OB ৰ মানটো কি হ'ব আমি পাইথাগোৰাছৰ সূত্ৰত আগতে পাইছিলো OB ইকুৱেল কি হ'ব √OA² + AB² ইকুৱেল OA² ৰ মান কিমান আছে 1² + AB² কি হ'ব 1² হ'ব
1 1 গুণ 1 যোগ 1 1 গুণ 1 ৰুট অভাৰ একে একে কি হ'ব 2 অৰ্থাৎ OB আমাৰ কিমান হ'ব √2 তো আমি OB ৰ মানে √2 পাইছো সংখ্যা ৰেখাত কিন্তু বৰ্তমানলৈ আমি কি OB উপস্থাপন কৰা নাই এতিয়া আমি এই O বিন্দুটোৰ পৰা এই দূৰত্বখিনি জুখি লম B লৈ এইটো জুখি লৈছো মই এইটো এইখিনি ইয়াত মই এটা বৃত্তচাপ আঁকি দিম আঁকিছো এতিয়া বৃত্তচাপটোৱে সংখ্যা ৰেখাডালক যিটো বিন্দুত কাটিছে এই বিন্দুটোত কাটিছে তো এই বিন্দুটোৱে হ'ব √2 এইটো নিশ্চয় বুজিছা তোমালোকে ঠিক তেনেদৰে আমি যদি এই সংখ্যা ৰেখাডালতে আমি কি কৰিব লাগে √3 টো আমি উপস্থাপন কৰিব লাগে আমি √2 ৰ মান পাইছো এতিয়া আমি কি কৰিম ইয়াৰ পৰা 90 ডিগ্ৰী জুখি লম এইখিনি হ'ব আমাৰ 90 ডিগ্ৰী আগৰটো আমি 90 ডিগ্ৰী কৰি লৈছিলো এতিয়া এই চিনডালৰ আমি 1 সেন্টিমিটাৰটো জুখি লম এইটো হৈছে আমাৰ 1 সেন্টিমিটাৰ এই বিন্দুটোৰ নাম মই দিলো C OC আমি লগ লগাই দিম এতিয়া আমি ত্ৰিভুজ OBC ৰ পৰা আমি যদি OC উলিয়াব লাগে কি হ'ব ৰুট অভাৰ OB স্কয়াৰ প্লাস BC স্কয়াৰ OB স্কয়াৰৰ মান কিমান আছিল আমাৰ √2 হোল স্কয়াৰ প্লাস BC স্কয়াৰ কিমান হ'ল আমাৰ 1 স্কয়াৰ √2 * √2 কি হ'ব কেৱল 2 হ'ব 1 * 1 1 তো আমাৰ OC ৰ মান আমি কি পাম √3 পাম অৰ্থাৎ OC আমাৰ কি হ'ব √3 হ'ব এইটো এতিয়া আমি OC জুখি লম জুখি লৈ সংখ্যা ৰেখাৰ এটা বৃত্তচাপ আমি অঙ্কন কৰিম সংখ্যা ৰেখাত বৃত্তচাপটোৱে য'ত কাটিব সেইটোৱে হ'ব আমাৰ √3 তো এনেদৰে আমি বাস্তৱ সংখ্যাবোৰ সংখ্যা ৰেখাত আমি উপস্থাপন কৰো নিশ্চয় আজিৰ ক্লাছটোৰ আটাইখিনি তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেন্তে কমেন্ট সেকশনত জনাবা যদি ভিডিওটো চাই ভাল পাইছা তেন্তে লাইক কৰিবা লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু সময়মতে আমাৰ ভিডিওবোৰ পাই থকাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ